হ্যাপি নিউ ইয়ার আপনাদের নতুন বছৰত অফিচিয়েল হিচাপে আমাৰ প্ৰেছ বন্ধুসকল কাৰ্বি আংলং অটোনমাস কাউন্সিল লগতে কাৰ্বি আংলং স্পোৰ্ট এছ'চিয়েশ্যন আৰু ৱেষ্ট কাৰ্বি আংলং স্পোৰ্ট এছ'চিয়েশ্যন এইটো মিলি আমি CM গোল্ড কাপত প্ৰত্যেক বছৰ আমি দি আহি আছো কিন্তু লকডাউন থকাৰ কাৰণে COVID-19 এই বেমাৰ অহাৰ কাৰণে আমি 2 বছৰৰ গেপ কৰিলো গতিকে এবাৰ 5th CM গোল্ড কাপ ফুটবল চেম্পিয়নশ্বিপ অহা 5 তাৰিখ পৰা আৰম্ভ হ'ব এই 5 তাৰিখৰ টোটেল আমি টিম মাতিছো আগতে ইণ্ডিয়া বাহিৰৰ মাতিছে বা ইণ্ডিয়া বাহিৰত নহয় অকল ইণ্ডিয়া বিৰুদ্ধে হ'ব আসামৰ পৰা আৰম্ভ কৰি মণিপুৰ গোসাইগাঁও আৰু কাৰ্বি আংলং টিম আছে তাৰপিছত হায়দৰাবাদ পৰা আহিব তাৰপিছত শ্বিলঙৰ পৰা আহিব মেঘালয়ৰ পৰা আহিব ছিকিমৰ পৰা আহিব তাৰপিছত ডিমা হাছাওৰ পৰা আহিব আৰু লগতে কলকাতা সব মিলি টোটেল টিম 12 আৰু ৰাতি খেলা হ'ব এবাৰ আমি কাৰ্বি আংলং স্পোৰ্ট এছ'চিয়েশ্যন পৰা আমি সিদ্ধান্ত লৈছো এবাৰ ফ্ৰী কৰি দিম আমি টকা পইচা নহয় খালি এই চেয়াৰৰ কাৰণে মেইনটেনেন্সৰ কাৰণে এটা নমিনেল কিবা এটা ল'ব কিন্তু বাকীবিলাকটো আমি ফ্ৰী কৰি দিম আৰু 5 তাৰিখৰ পৰা আৰম্ভ কৰিব 5ৰ পৰা আৰম্ভ কৰিব এণ্ডটো হ'ব শেষ হ'ব 18 of this month এইটো ফাইনেল মেচ হ'ব গতিকে এইটো আপোনালোকক মই অনুৰোধ কৰিছো যাতে পাব্লিচিটি হয় CM গোল্ড কাপ এইটো কেছটো এবাৰ 3 লাখ 2 লাখ আৰু 1 লাখ ফাৰ্ষ্ট সেকেন্ড থাৰ্ড এই তিনটা থাকিব 3 2 1 এইটো থাকিব কেছ ট্ৰফি along with certificate medal এইটো থাকিব আৰু প্লেয়াৰ্স বিলাক গোটেইখিনি একমোডেশনত আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা আৰু কাছা কাৰ্বি আংলং স্পোৰ্ট এছ'চিয়েশ্যনত আলোচনা কৰি একমোডেশনটো কৰিব আৰু প্লেয়াৰ্স বিলাকক ফুডিং লজিং গোটেইখিনি ইয়াতে ব্যৱস্থা কৰা থাকা খোৱা বোৱা আৰু লগতে আমি লৈ নৰ্মালত আলোচনা কৰি যাতে প্লেয়াৰ্স বিলাকৰ কোনো অসুবিধা নহয় যাতে প্লেয়াৰ্স বিলাকে কোনো ডিস্টাৰবেন্স নহয় তাৰ ব্যৱস্থাত আমি কাৰ্বি আংলং SP আৰু কাৰ্বি আংলং DC লগত আলোচনা কৰি এই গোটেইখিনি আমি ব্যৱস্থা কৰিম আৰু বিশেষকৈ ফ্ৰীটো দিম যাতে মদ খাই পেলাই যাতে হুলস্থুল নহয় তাৰ কাৰণে আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই জনাইছো যাতে মদ খাই ইয়াত আহি মদ যদি কোনোবা যদি ফ্ৰী বুলি কৈছে সব ফ্ৰী নহয় কিছুমান ৰেষ্ট্ৰিকশ্যন থাকিব ইয়াত মদ চদ খাব নোৱাৰে কোনো বিয়াৰ বতৰা দিব পাৰে সেইটোতো নোৱাৰিব এইটো ষ্ট্ৰিক্টলি প্ৰহিবিটেড হ'ব খালি চোৱাটো ফ্ৰী হ'ব কিন্তু বাকীবিলাক কিছুমান